অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই মিছাৰ আশ্ৰয় লৈছে নেকি? গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে জানেই যে শ্যামন্তিকা শৰ্মাই অলপতে হৈ যোৱা এটা অনুষ্ঠানত নিজৰ জীৱনৰ সকলো কথা খুলি কৈছিল আৰু আমিও শ্যামন্তিকা শৰ্মাৰ জীৱনত ঘটি যোৱা কথাবোৰ জানিবলৈ পাই আচৰিত হৈ পৰিছিলোঁ। কিয়নো কেনেকৈ বাৰু শ্যামন্তিকা শৰ্মাই জীৱনৰ যুদ্ধবোৰত মুখামুখি হৈছিল। কিন্তু ইয়াৰ মাজতে একাংশ লোকে শ্যামন্তিকা শৰ্মাক নিগেটিভভাৱে সমালোচনা কৰিছে। তেওঁলোকৰ মতে হেনো শ্যামন্তিকা শৰ্মাই সম্পূৰ্ণ মিছা মাতিছে। কিন্তু যিহেতু এইবিলাক শ্যামন্তিকা শৰ্মাৰ সম্পূৰ্ণ ব্যক্তিগত নিজৰ কাহিনী, গতিকে আমিও এই ক্ষেত্ৰত শ্যামন্তিকা শৰ্মাক জীয়াই থাকিবলৈ উৎসাহ যোগাব লাগে। কিয়নো যাতে হৈ যোৱা ঘটনাবোৰ যিহেতু হৈ গ'ল, তাকেই ভাবি সময় নষ্ট নকৰি শ্যামন্তিকা শৰ্মাই জীৱন বাটত আগবাঢ়ি যাব পাৰে। বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্যসমূহ তলৰ কমেণ্ট বক্সত জনোৱাৰ লগতে আপোনালোকে যদিহে শ্যামন্তিকা শৰ্মাক ভাল পায়, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ বাবে। ধন্যবাদ।